নমস্কাৰ বন্ধুসকল, মই মিনময় ঠিক আপোনাক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি গৈ আছোঁ তামৰঙা বিললৈ। মোৰ লগত আছে জ্যোতি প্ৰসাদ। তামৰঙা বিলৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। কেনেকুৱা দৃশ্য, কিমান ধুনীয়া দৃশ্য। চ' ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' ব'লক বেছি পলম নকৰি আমি আগবাঢ়োঁ আমাৰ আজিৰ লক্ষ্য তামৰঙা বিললৈ। আমি এতিয়া আহি পালোঁ তামৰঙা বিললৈ। আৰু মোৰ পিছপিনে আছে তামৰঙা বিল, আপোনালোকে দেখা হৈছে। ইয়াৰে মই কিছুমান ভিডিঅ' আপোনালোকক মই দেখাই আছোঁ, কিছুমান শ্বৰ্টছ আপোনালোকক মই দেখুৱাম। আৰু এতিয়া আমি ফাইনেলি আহি গ'লোঁ। আচলতে ইয়াতে দুটা বিল আছে, তামৰঙা আৰু কনৰা। মানুহে সাধাৰণতে এটাৰে নাম লয় তামৰঙা বিল, কিন্তু ইয়াতে দুটা আছে, তামৰঙা আৰু কনৰা দুয়োটা একেলগ হৈছে। ত' এইখন আমি ব্ৰিজত আছোঁ এতিয়া, এই ব্ৰিজখনৰ জৰিয়তে সংযোগ হৈছে দুটা নদী, দুটা বিল আচলতে। ত' এয়া হৈছে তামৰঙা আৰু কনৰা বিল। পিছপিনে দেখা পাইছে আপোনালোকে কেনেধৰণে ধান খেতি কৰা হৈছে ইয়াত। আচলতে বিভিন্ন ধৰণৰ ধান খেতি কৰা হৈছে দেখিবলৈ পাইছে। চাওক কেনেদৰে বিভিন্ন ধৰণৰ ধান খেতি কৰা হৈছে ইয়াত সুন্দৰভাৱে। যিহেতু এইখিনি সময়ত পানী শুকাই যায়, বিলৰ পানী। চ' এইখিনি সময়ত মানুহে ধানৰ খেতি কৰিবলৈ বিশেষ সুবিধা লাভ কৰে। চ' বহুত ভাল হয় ইয়াত ধান খেতি। আৰু সাধাৰণতে মই যিখিনি গাঁৱত থাকোঁ সেইখন গাঁৱত এনেকুৱা ধৰণৰ খেতি কৰা নহয় এইবিলাক ধানৰ খেতি। আচলতে এইবিলাক বেলেগ ধৰণৰ ধান। চ' দেখা পাইছে আপোনালোকে, মোৰ কেমেৰাই ঢুকি পাইছে নে নাজানো, কিন্তু ইয়াত বহুত সুন্দৰভাৱে ধান খেতি কৰা হৈছে। আৰু এতিয়া আমি আহিলোঁ তামৰঙা বিলৰ পাৰলৈ, একেবাৰে ওচৰলৈ। ত' অলপ ফটো চটো উঠিম আৰু এনেকৈ আপোনালোকক অলপ ওচৰৰ পৰা দেখাওঁ কেনেকুৱা তামৰঙা বিল। সেইকাৰণে পাৰলৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ তললৈ। চাৰিওফালে ধান খেতি। তো এয়া আমি পাৰলৈ আহিলোঁ, তামৰঙা বিলৰ পাৰলৈ। মোৰ কেমেৰাই ঢুকি পাইছেনে নাজানো, কিন্তু এইবিলাক হৈছে ধান খেতি। বিভিন্ন ধৰণৰ ধান খেতি কৰিছে ইয়াত, খুব ধুনীয়া। আৰু এইবিলাক কিছুমানে মাছমৰীয়াসকলে মাছ মাৰি আছে তাতে। আচলতে মাছৰ বাবে বিখ্যাত এইবিলাক জেগা।
তো বন্ধুসকল এইটোৱে আছিল কামৰঙা বিলৰ দৃশ্যসমূহ দেখালোঁ। নাজানো কেনেকুৱা হ'ল, মই মোৰ ফালৰ পৰা অশেষ চেষ্টা কৰিছোঁ ভালকৈ দেখুৱাবলৈ। চ' ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, যদি বেয়া পালে ডিছলাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ন'টিফিকেশ্যন বেলটো দবাই দিব। চ' এইখিনি আছিল আজিৰ মোৰ ভিডিঅ'টি কামৰঙা বিলৰ। আজিলৈ ইমানেই, ধন্যবাদ।